Dear student, welcome to my YouTube channel. স্বাধীনতা দিৱসৰ বিষয়ে 20টা প্ৰশ্ন লৈ আহিছো। তোমালোকৰ স্কুল কলেজ নাইবা কোনো প্ৰগ্ৰামত যদি কুইজ প্ৰতিযোগিতা হয় তেতিয়াহ'লে ইয়াৰ পৰা প্ৰশ্ন কমন পৰিব আৰু তোমালোকে প্ৰথম স্থান পাবলৈ সক্ষম হ'বা। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লাভ কৰিব পাৰা। 21 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিক আখ্যা দিছিল? ইয়াৰ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসুক মহাত্মা গান্ধীয়ে দেশপ্ৰেমিক আখ্যা দিছিল। 22 নম্বৰ প্ৰশ্ন, বাক্সাৰ যুদ্ধত পৰাজিত ভাৰতীয় নবাব কোন আছিল? ইয়াৰ উত্তৰ সিৰাজউদ্দৌলা। 23 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। 24 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল। 25 নম্বৰ প্ৰশ্ন, আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1930 চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। 26 নম্বৰ প্ৰশ্ন, লাল বাল পাল কাক বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক একেলগে লাল বাল পাল বুলি জনা যায়। 27 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। 28 নম্বৰ প্ৰশ্ন, কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি কিমান চনত শ্বহীদ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1942 চনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল। 29 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকা কোনে ডিজাইন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পিংগলি ভেংকয়াই ভাৰতীয় জাতীয় পতাকা ডিজাইন কৰিছিল। 30 নম্বৰ প্ৰশ্ন, সাৰে জাহাঁ সে আচ্ছা গীতটিৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে ইকবাল। ইকবালে সাৰে জাহাঁ সে আচ্ছা গীতটি ৰচনা কৰিছিল। 31 নম্বৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজক কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। তেখেতে আজাদ হিন্দ ফৌজক নেতৃত্ব দিছিল। 32 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথমে ভাৰতীয় জাতীয় পতাকা কিমান চনত উত্তোলন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 7 আগষ্ট 1906 চনত কলকাতাত সৰ্বপ্ৰথম ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা হৈছিল। 33 নম্বৰ প্ৰশ্ন, ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে মৌলানা আবুল কালাম আজাদ। তেখেতে ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখন ৰচনা কৰিছিল। 34 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? ইয়াৰ উত্তৰ 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধান গৃহীত হৈছিল। 35 নম্বৰ প্ৰশ্ন,
ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হৈছে 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। 36 নম্বৰ প্ৰশ্ন, ভাৰতীয় স্বাধীনতা অধিনিয়ম 1947ত ব্ৰিটিছ সম্ৰাটৰ সহমতি কেতিয়া প্ৰাপ্য হৈছিল? ইয়াৰ উত্তৰ হৈছে 18 জুলাই 1947 চন। 37 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ উত্তৰ হৈছে 3:2। 38 নম্বৰ প্ৰশ্ন, 15 আগষ্ট 1947 চনত সৰ্বপ্ৰথমে লালকিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰিছিল? ইয়াৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু। 39 নম্বৰ প্ৰশ্ন, ইণ্ডিয়া গেটৰ নিৰ্মাণ কোনটো ঘটনাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে প্ৰথম বিশ্বযুদ্ধত শ্বহীদ হোৱা সৈনিকৰ স্মৃতিত ইণ্ডিয়া গেট নিৰ্মাণ কৰা হৈছিল। 40 নম্বৰ প্ৰশ্ন, অশোক চক্ৰৰ কেইডাল শলা থাকে? ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে এইটো ভিডিঅ'ৰ কমেণ্ট কৰি জনাই দিবা। আৰু 1ৰ পৰা 20 লৈকে প্ৰশ্নৰ অলৰেডি ভিডিঅ' বনোৱা আছে। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। লগতে স্বাধীনতা দিৱসৰ বিষয়ে এটা আকৰ্ষণীয় ভাষণ আছে, সেই ভাষণৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ উপৰিও এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু বহুতকেইটা কুইজৰ ভিডিঅ' আছে, তোমালোকে চাই ল'বা। আৰু এইকেইটা ভিডিঅ' যদি তোমালোকে চোৱা আৰু এই প্ৰশ্নকেইটা যদি তোমালোকে চোৱা, তেতিয়াহ'লে তোমালোকে কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হ'বা। গতিকে পলম কিয়, এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু এনেধৰণৰ কুইজবোৰ সদায় লাভ কৰি থাকিব পাৰিবা।